বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে আপোনালোকে গম পাইছে যে 15 তাৰিখৰ পৰা 17 তাৰিখলৈ অৰ্থাৎ কালিলৈ পৰা আপোনালোকৰ গ্ৰেড 4 আৰু গ্ৰেড 3 বিভিন্ন সময়ত আপোনালোকৰ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টে যি পোষ্টসমূহ উলিয়াইছে বা তাৰ অধীনত যিসমূহ পোষ্ট আছে তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব আৰু কি ডকুমেণ্ট লাগিব তাৰ সম্পৰ্কতো এখন নটিচ আহিছে আৰু আমিও উল্লেখ কৰিছোঁ ভিডিঅ'ত। এতিয়া বহুতে কৈ আছে যে বহুতৰ সেইকেই দিনত 15 পৰা 17 তাৰিখলৈকে এক্সাম আছে, গতিকে বহুতে মোক ইনবক্সতো কৈছে বা কমেণ্টতো জনাইছে যে ডিগ্ৰী ফাইনেল এক্সাম আছে, কি হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত। আপুনি ডিগ্ৰী ফাইনেল এক্সামৰ এডমিট কাৰ্ডটো লৈ যাব আৰু 18 তাৰিখে আপুনি কালিলৈ যদি যাবও নোৱাৰে, মানে 15 তাৰিখে আপোনাৰ নাম আহিছে, আপুনি 18 তাৰিখে কৰি ল'ব পাৰিব। তেনেদৰে আপোনালোকৰ 15 পৰা 17 তাৰিখলৈকে যিদিনাই আপোনালোকৰ কিবা যদি বিশেষ অসুবিধা থাকে আপুনি এভিডেঞ্চ লৈ যাব লাগিব। ধৰক মেডিকেল আপোনাৰ কিবা বেমাৰ হ'ল, ডক্টৰৰ কাগজ লৈ যাব, কিবা এক্সাম আছে এক্সামৰ এডমিট কাৰ্ড লৈ যাব আৰু 18 তাৰিখে আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিব। দ্বিতীয়টো সমস্যা হৈছে বহুতো এনেকুৱা কেণ্ডিডেটছ আছে যাৰ দুইটাত নাম আহিছে, গতিকে এগৰাকীয়ে জনাইছে যে এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট দুইটাত পাইছে, কিন্তু এখেতে ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টতহে জইন কৰাৰ এখেতৰ আশা আছে। এতিয়া 15 তাৰিখে এখেতৰ নাম আহিছে, এলিমেণ্টাৰী ডিপাৰ্টমেণ্ট ভেৰিফিকেশ্যন কৰিব যাব নাই এনেকৈ সুধিছে। যদি আপোনালোকৰ দুটাত কোৱালিফাই কৰিছে আৰু আপোনাৰ বিশেষ অসুবিধা হৈছে, ধৰক 15, 16, 17 তাৰিখ আপোনাৰ যাবলৈ অসুবিধা, কিন্তু আপুনি ছেকেণ্ডেৰী এডুকেশ্যনত জইন কৰাটো কনফাৰ্ম হৈ গ'ল, গতিকে আপুনি তেতিয়া নগ'লেও হ'ব, সেইটো চাকৰি তেতিয়া আপোনাক কেঞ্চেল কৰি দিয়া হ'ব আৰু যিটো চাকৰিত আপুনি যাব সেই চাকৰিটো আপুনি পাবলৈ সক্ষম হ'ব। গতিকে বহুত তেনেকুৱা আছে যিসকল দুইটাত পাছ কৰিছে কিন্তু তেওঁলোকে এতিয়া এলিমেণ্টাৰী এডুকেশ্যনটোত তেওঁলোকে নকৰে, বেলেগ এটাত কৰিব, কিন্তু তেওঁলোকে যাব নাই সুধি আছে বহুতে মোক। আপোনালোকে যদি এলিমেণ্টাৰী এডুকেশ্যনৰ গ্ৰেড 4ৰ ক্লাছ 8 লেভেলৰ আপোনালোকে চকীদাৰ পাইছে আৰু সেইটোত আপোনালোকে নকৰে, তেতিয়া আপোনাৰ যিটোত আছে হায়াৰ আপোনালোকে ক্লাছ 10ত ধৰক টেকনিকেল আছে, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ আছে, আপুনি যদি সেইটোত বিচাৰে তেন্তে যাব পাৰে। কিন্তু পিছৰ পৰ্যায়ত কিন্তু আপোনাৰ এই যিটো সুযোগ বা অপৰচুনিটি সেইটো আপুনি হেৰুৱাই পেলাব। ক্লাছ 8 লেভেলত আৰু আপুনি চাকৰিটো আকৌ পুনৰ যদি ঘূৰিও আহিব বিচাৰে, ক্লাছ 10 লেভেলত যদি আপুনি ধৰক কোনোবা বাহিৰৰ ডিষ্ট্ৰিক্ট এখনতো পাই গৈছে, হোম ডিষ্ট্ৰিক্ট নহয় অন্য ডিষ্ট্ৰিক্ট এখনত পাই গৈছে, তাৰপিছত আপোনাৰ যদি ক্লাছ 8ত নিজৰ ডিষ্ট্ৰিক্টত আহিছে তেতিয়া আপুনি কিন্তু আকৌ ক্লাছ 8লৈ উভতি আহিব নোৱাৰে, কাৰণ আপুনি যদি এইকেইটা দিনত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ নাযায় তেন্তে আপোনাৰ এগেইনষ্টত থকা সেই পদটোত আপোনাক ৰিজেক্ট কৰি দিয়া হ'ব। সেইবাবে আপোনালোকে ভাবি চিন্তি ল'ব, যদিহে আপোনালোকে যিটো পোষ্ট বা আপোনালোকে ক্লাছ 10 পোষ্টেই হওক বা আপোনালোকে 3rd গ্ৰেডেই পোষ্ট হৈছে, আপুনি যদি কৰিবই য'তেই নিদিয়ক সেইটো চাকৰিতে কৰিবই বুলি ভাবিছে, তেতিয়া আপোনালোকে এই চাকৰিটো এলিমেণ্টাৰী এডুকেশ্যনৰ যিটো চকীদাৰ পোষ্ট আহিছে সেইটোত আপোনালোকে নগ'লেও হ'ব। আৰু অন্যান্য বিভাগসমূহে যি কৈ আছে আপোনালোকৰ নিৰ্দিষ্ট বিভাগসমূহে বিভিন্ন নটিচ উলিয়াব, ডিপাৰ্টমেণ্ট ৱাইজ নটিচসমূহ উলিয়াব, তেতিয়াহে আপোনালোকক ক'ব পৰা হ'ব। আৰু এই মাহতে মই কৈছোঁ যিমান দূৰ সম্ভৱ এই মাহতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনবোৰ হোৱাৰ সম্ভাৱনা আছে। জইনিঙৰ আগতে মানে 1 জুনৰ পৰা জইন কৰিবলৈ দিছেতো তাৰ আগতে হোৱাৰ সম্ভাৱনা বেছি। আৰু বহুতে কৈ আছে যে এলিমেণ্টাৰী এডুকেশ্যনত তেওঁলোকে পিয়ন পাইছে বা অন্যান্য 3rd গ্ৰেডৰো আছে, সেইখিনি কেতিয়া আহিব, সেইখিনিৰ লিষ্টটো আপোনালোকে পাই যাব। আৰু সেই লিষ্টসমূহ যেতিয়া আহিব আমি আমাৰ টেলিগ্ৰাম চেনেলত হ'লেও সেইবিলাক শ্বেয়াৰ কৰি দিবলৈ চেষ্টা কৰিম, বা আমি যদি পাৰোঁ ভিডিঅ' আকাৰতো আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিম কিবা যদি নতুন আপডেট আহে। আৰু এই নটিফিকেশ্যনসমূহ পাবৰ বাবে আমি ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম চেনেলটো দি থৈছোঁ লিংকটো, আপোনালোকে তাত জইন হৈ ল'ব। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি ভিডিঅ'সমূহ আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যনসমূহ পাই যাব পাৰে। শেষত আটাইতকৈ যিটো আজি গুৰুত্বপূৰ্ণ এই ভিডিঅ'টোৰ খবৰ সেইটো হৈছে যিখিনি হেল্থ ডিপাৰ্টমেণ্টৰ গ্ৰেড 4 পোষ্ট আছিলে 1616টা গ্ৰেড 4ৰ ভেকেঞ্চি 16 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ দিয়া হ'ব। ইয়াত লিখিছে যে দ্য জাৰ্ণি টুৱাৰ্ডছ এচিভিং 1 লাখ এপইণ্টমেণ্টছ continues as the health department is set to announce the results for 1616 grade 4 vacancies on 16th May 2023। এইটো কৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰিছে। আৰু সেইবাবে যি 1616টা ভেকেঞ্চিছ আছে গ্ৰেড 4 আপোনালোকৰ ৰিজাল্টসমূহ ডিক্লেয়াৰ কৰা হ'ব। এপইণ্টমেণ্ট লেটাৰ্ছ উইল বি ডিষ্ট্ৰিবিউট অন May 26, 2023 এট খানাপাৰা ফিল্ড গুৱাহাটী। আৰু এই গ্ৰেড 4ৰ যি 1616টা পোষ্ট আছে স্বাস্থ্য বিভাগৰ, এই পোষ্টসমূহৰ এপইণ্টমেণ্ট লেটাৰসমূহো 26 মে' তাৰিখে যি আমাৰ ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উপস্থিত থাকিব সেইদিনাই আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ বিতৰণ কৰা হ'ব। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। স্বাস্থ্য বিভাগৰ যিসকলে আপোনালোকে ইতিমধ্যে ইণ্টাৰভিউ দিছিলেগৈ, সাক্ষাৎকাৰ দিছিলে, সকলোৱে আপোনালোকৰ যিহেতু পৰীক্ষাসমূহ ভাল হৈয়ে আছে, গতিকে আপোনালোকৰ নিৰ্দিষ্ট ফলাফলসমূহ আপোনালোকে পৰহিলৈ পাই যাব।
গতিকে যিসকলে আপোনালোকে এপ্টিটিউড টেষ্টত বহিছিলে সকলোলৈকে শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ যেতিয়া ফলাফলসমূহ আহিব, আপোনালোকৰ ৱেবছাইট কোনসমূহ ৱেবছাইটত আপোনালোকে কোন ৱেবছাইটত উপলব্ধ হ'ব সকলো আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাই থাকিম। আৰু ADRE যি আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ন'টিছসমূহ আহি থাকিব, আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল আৰু আমাৰ ইউটিউব চেনেলত আপোনালোকে পাই থাকিব। ধন্যবাদ।